guys, welcome back to my YouTube channel Tikendra Vlogs. এতিয়া মই আৰু মোৰ লগৰ এজন পথাৰলৈ গৈছো খেতি চাবৰ কাৰণে ধানকেইটা কেনেকুৱানো হৈছে কাটিব হৈছে নাই তো আমাক খেতি কেনেকুৱা ধান কেনেকুৱা আপোনালোকক দেখাম তো আপোনালোকে ভিডিওটো চাই থাকিব স্কিপ নকৰাকৈ লাষ্টলৈ তো মোৰ চেনেললৈ কোনে কোনে নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি দিব চেনেলটো শ্বেয়াৰ কৰি দিব আৰু সাপোর্ট করে দিব যাতে আগলে আগবাঢ়ি যায় তো ভিডিওটো চাই থাকিব এটো চাওক গাইস এটো আমাৰ ডিমৌ নদী হয় আমাৰ ডিমৌ নদী বাৰিষাত বহুত ডাঙৰ হয় এতিয়া খৰালিয়ত অকমান কমি আছে আৰু পানী পথাৰলৈ গৈ পাম আৰু এই চাই দেখি পাইছে আপোনালোকে এইফালে এই নদীটো পাৰ হ'লে পথাৰটো পাম আৰু এটো চাওক আমাৰ ডিমৌ নদী কিমান ডাঙৰ আছে কিমান গৰা কহিছে বাৰিষা দিনত পুৰা গৰা কহে এটো চাওক বালি হুকান বালি মৰুভূমি নিচিনা হৈ আছে মাজত তাৰপিছত এইফালে হিপাৰত গছ ৰুই কিনি অকমান চাহটো পাম জিৰাবলৈ তো এতিয়া আমি পথাৰ পাই গ'লোহি এইটো আমাৰ ধান নহয় বাৰু এইটো বেলেগৰ হয় এতিয়া আমি গৈ আছোঁ আমাৰ ধান খেতি কেনেকৈ হৈছে চাবৰ কাৰণে এই গছজোপা দেখিছে চাগে নহয় গছবোৰ এই গছবোৰ আমাৰ নিজৰ হয় ৰুইছোঁ মানে এতিয়া ডাঙৰ হৈছে অকমান অকমান তাৰপিছত এইফালে বাঁহ গছ ৰুই থৈছোঁ তাৰপিছত এইফালে আমলখি গছ এনেকৈ গমাৰি চমাৰি ঢেৰ আছে তো এইটো চাওক পথাৰৰ মাজতো জিৰণি ঘৰ বনাই থৈছে এইফালে তো গৈ পাম অকমান লাহে তো এইটো চাওক ইমান ৰ'দত আমি পথাৰত ওলাইছোঁ ধান চাবৰ কাৰণে ইমান কষ্টৰে কাটি আছে ধান কটাকেইটা এতিয়া কি ক'ম আৰু উপায় নাই কামটো কৰি কিনি খাবই লাগিব কাম নকৰিতো একো নাই তো আমি অকণমান ওলাই গৈছোঁ চাবৰ কাৰণে পথাৰটো কেনেকুৱানো হৈ আছে ইমান দিনৰ মূৰত আহিছোঁগৈ এইফালে আমাৰ বৌ কাটি আছে ধান এতিয়া আমাৰ বাৰীলৈ পাই গ'লোঁ এইবোৰ চাওক নিম গছ আছে শিমলু গছ হেজাৰ গছ তাৰপিছত এইফালে আমাৰ বৌ ধান কাটি কিনি আহি আছে জিৰাবৰ কাৰণে চাহত ধান কাটি হৈছে বাৰু এইবোৰ চাওক আমাৰ ধানকেইটা ইমান ভাল নহয় বাৰু বালিচহীয়া ন সেইটো কাৰণে আৰু এটা এইটো বাৰীটো বাগত ৰোৱা আছে বাৰু এইটো জিৰাবৰ কাৰণে বনাই থৈ দিছে এইটো জিৰণি ঘৰ ধান চান কাটি কিনি ইয়াতে জিৰাই ল'ব পাৰিব এইফালে চাওক এইটো চাওক ওপৰত উঠি যাম এতিয়া ৱাও বঢ়িয়া কৰি দিছে বে ওপৰতো শুব পাৰিব বঢ়িয়াকৈ হা ধুনীয়া বনাই থৈ দিছে চৰকাৰে বহু সুযোগ দিছে বাৰু বগৰী গছ বগৰী খোৱাৰ সময়ত খাব পাৰিম এইটো আমাৰ পোৱালি দুটা বৰ ল'ৰা দুটাটো আহি আছে পুৰা দুষ্ট আছে এইটো দুইটা দুষ্টামি বহুত কৰে সুবিধা কৰি দিছে মানে ইয়াত টিউবৱেলো লগাই থৈ দিছে পানী খাবৰ কাৰণে বা গাও ধুব পাৰিম পানী আইৰণ আছে কিন্তু ৰঙা ৰঙা ওলাইছে এইবোৰ গছ ৰুইছে এইফালে বগৰী গছ আছে আগৰ পৰা এইফালে চাওক এইফালে ধানবোৰ ধুনীয়া হৈছে বাৰু এইবোৰ চাওক ইমান ধুনীয়া এইটো মোৰ বন্ধু গৈ আছে লগৰটো একদম মানে ফোনত কথা পাতি পাতি একদম বিজি মেন এইবোৰ চাওক পুৰা কিছুমান ধান কাটিব শেষেই হৈছে কিছুমানৰ ধান কাটি কিছুমান পকা নাই এইবোৰ অকণ অকণ পকিছে আৰু কাটিবলৈ হৈছে
এইবোৰ চাওক ইমান ধুনীয়া চাৰিওফালে পথাৰৰ মাজত